হেল্ল' গাইজ, মোৰ নেক্সট এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈছে মোৰ লগৰ নৱজ্যোতি। তাৰ সৈতে আহি আছোঁ এতিয়া আমি নামঘৰলৈ। যিহেতু আপোনালোকে গম পাইছেই, ২৬ আৰু ২৭ তাৰিখে আমাৰ ইয়াত ভাওনা আৰু ৰাস পাতিছে। গতিকে এতিয়া ভাওনাৰ আখৰা হৈ আছে। তাৰপিছত এইপিনে পেণ্ডেলৰ কাম কৰি আছে সকলোৱে। আৰু আপোনালোকে যদি ৰাসৰ আখৰাৰ ভিডিঅ' চোৱা নাই, আগৰ ভিডিঅ'ত চাব পাৰিব। আৰু সকলোকে দক্ষিণপাট অঞ্চলৰ ৰাস আৰু ভাওনা চাবলৈ নিমন্ত্ৰণ জনালোঁ। গতিকে আপোনালোক সকলো আহিব দেই। আৰু এতিয়া আহিছোঁ মই বৰ ধেমালিলৈ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে প্লিজ লাইক এটা কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। নেক্সট এটা ভিডিঅ'লৈ আপোনালোকৰ লগত আকৌ লগ পাম। গতিকে আজিলৈ আহিছোঁ গাইজ, বাই বাই।